স্বাগতম জনাইছোঁ। উত্তৰ কমলাবাৰী সত্ৰৰ কিছু নজনা কথা জানো আহকচোন সত্ৰৰ এজন ভকতৰ পৰা। সত্ৰ বুলি কয় বেজবৰুৱাসকলে ইয়াতে সত্ৰ শৰণ ভজন লোৱা আৰু তেখেতে মাটি দিছিলে এই 454 পশ্চিম ফল গান মাটি 1413 বিঘা 11 ৰখা মাটি তেখেতে গান কৰি পেলাই আমাক দিছিলে। আমাৰ সিখন সত্ৰত নতুন আমাৰ নদীয়ে সহায় নিয়ে। আমাৰ উজাই এখন তিতাবৰলৈ যোৱা সত্ৰ আছিলে সেইখন, তাৰপাছতে আমাৰখনৰ পাছতে আউনীআটীৰ পাছতে বৰলেঙি আদিলেঙি, তাৰপাছত বেঙেনাটী খহালে ইফালে আহিল, আমাৰ ইয়ালৈ আহিল, আউনীআটী ইফালে আহিল, এখন তিতাবৰলৈ গ'ল, বাকী দুখন লখিমপুৰলৈ গ'ল। নদীয়ে ভাঙিলে নতুন কমলাবাৰীখন ইয়াৰ পিছত আছে। নতুন কমলাবাৰী তিনিপুৰ হৈছে আমাৰ এতিয়া বীজপুৰ। মাধৱ গুৰুজনা মাধৱদেৱে দায়িত্ব দি পেলাই এই বুদলা পদ্মনাথক তাৰ বদল দি উজান ৰাজ্যৰ ধৰ্ম অধিকাৰ পাতি পঠিয়াইছে। ঠিক আছে, জানিব লগা কথাটো তাত মানে আউনীআটী দক্ষিণপাট সেইসকলৰ আমাৰ কমলাবাৰীৰ যিখিনি শংকৰদেৱে মাধৱদেৱে আমাক বস্তু দি থৈ গ'ল এই সত্ৰতে আছে। আউনীআটী দক্ষিণপাটত নাই কেলৈ তেখেতসকলে বামুণীয়া শংকৰদেৱ মাধৱদেৱক নামানে। তেখেতসকলে শংকৰদেৱ বুলি মাধৱদেৱ বুলি নকয়। সেইকাৰণে তেখেতসকলৰ মূৰ্তি থাকে, আমাৰ মূৰ্তি নাই। তোমালোকৰ গাঁৱতো নামঘৰত শাস্ত্ৰ থাকে, আমাৰো শাস্ত্ৰ। আমাৰ গুৰুজনৰ সকলো কলা কৃষ্টি সকলো সম্পূৰ্ণ আছে। 12কুৰি অংক বৰগীত আৰু 12কুৰি কীৰ্তন ঘোষা, 1001 ঘোষা, 12খন ধেমালি, নাচ নৃত্য, 12খন অংকীয়া নাটক, সকলো বস্তু সম্পূৰ্ণ আছে। ওজাপালিৰ পৰা ধৰি আমাৰ কোনো বস্তু নাজিক নাই, আমাৰ সকলো সম্পূৰ্ণ আছে। আমি লোকৰ ল'ৰা এটা আনি সত্ৰৰ শিক্ষা বিদ্যা সকলো যি নাচ নৃত্য পা পঢ়া শুনা পা সকলো আমি কৰোঁ। মই ভাগিন ল'ৰা এটা আনি লৈছিলোঁ, তেওঁ পঢ়ি আগবাঢ়িল, ময়ো খৰচ বৰচকৈ পঢ়ুৱালোঁ। তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত অসমীয়া বিভাগত প্ৰফেচাৰ কৰে, ডক্টৰ উপাধি পালে। যাদৱ বৰা বুলি কয়। যাদৱ বৰা নাম শুনিছোঁ। ইয়াত আছে 4-5 দিনমান হ'ল। এতিয়া আমাৰ এই উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী। ঠিক আছে। এই নামঘৰটো চৰকাৰে ভালকৈ দিলে, 50 লাখ টকা দিলে। এই ঘৰটো খুবেই সুন্দৰকৈ এতিয়া কাঠৰ পাৰ্লিংকেইটাহে আছে, টেংচিবোৰ পকা, মাৰলিবোৰ পকা, সকলো পকাৰে হেৰি কৰা কৰিছে। হ'লে পাৰ্লিংকেইটা কাঠৰ আছে। এতিয়া ভকতৰ বহাৰ কাৰণেও 1 কোটি টকা দিছে। এই ভকতৰ চাৰিমাহিৰ ঘৰবোৰ ভাল কৰিব চৰকাৰে। এইখন চৰকাৰে আমাক সকলো ৰাইজক নামঘৰে পইচা দিছে। অতীজত শুকদেৱে পৰীক্ষিত ৰাজাই আমাক ভাগৱতখন দি থৈ গ'ল। শংকৰদেৱে নাম ধৰ্ম বস্তু পৃথিৱীত নাছিলে, বৈকুণ্ঠৰ পৰা আনি 14 প্ৰসংগ পৃথিৱীত নিৰূপণ কৰিছে। পৃথিৱীৰ লোকসকলে যেতিয়া হৰিনাম লয়, হৰিনাম ল'লে হৰিনামৰ ৰসে বৈকুণ্ঠত প্ৰকাশ হয়, ভগৱন্তৰ চকুলোটক বৈ আহে, এনে অমৃত নদী বয়। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, গয়ে ব্ৰহ্মাণ্ড কভেলিয়ে, হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, এনে অমৃত নদী। পৃথিৱীৰ লোকসকলে যেতিয়া ৰাম নাম ল'ব, ৰাম নামৰ প্ৰকাশ বৈকুণ্ঠত প্ৰকাশ হয়গৈ। বৈকুণ্ঠত প্ৰকাশ হ'লে ভগৱন্তৰ চকুলোটক প্ৰেমে অমৃত নদী বয়। সেইকাৰণে শ্ৰীমন্ত শংকৰে এইখিনি আমাক বস্তু দি থৈ গৈছে। সেই বস্তুখিনি আমি পালন কৰিব লাগে। শংকৰদেৱে মাধৱদেৱে নাচ নৃত্য ঘোষা
কীৰ্তন এইবোৰ 12 অংকীয়া নাটক 12খন